Hi guys, welcome to my YouTube channel Kamal Razz037 আপোনাক স্বাগতম আৰু মই আজি আছো আমাৰ দশৰ আমাৰ নিজৰ বিদ্যালয়ত সঁচাই বহুত ভাল লাগি আছে আজি নিজৰ বিদ্যালয়ত ভিডিঅ'টো বনাই পেলাই সো মই আপোনালোকক আজি মানে আমাৰ বিদ্যালয়ৰ 107 বছৰ সম্পূৰ্ণ হ'ল আজি 107 বছৰ সম্পূৰ্ণ হোৱাৰ ফলত মানে আজি অলপ সৰুকৈ এটা কিবা ৰাখিছে সো আপোনালোকক মই দেখুৱাই গৈ আছো ভিডিঅ'টো সম্পূৰ্ণ আৰু আমাৰ বিদ্যালয়ৰ বিষয়ে চমুকৈ ইতিহাস আপোনালোকে জানিব পাৰিব সো মই আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ গৈ আছো আপোনালোকে চাই থাকক তো মোৰটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি সাবস্ক্ৰাইব কৰিব So guys, এতিয়া বিদ্যালয়ৰ পতাকা উত্তোলন সময় দেখুৱাই আছো চাই থাকক দেখুন বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব ইয়াতে গোট খাইছে চ' মই আপোনালোকক দেখুৱাই গৈ থাকিম আৰু চাই থাকক দেখুৱাই আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1912-13 চনৰ সময়ৰ কথা এই সময়ত নগাঁও গভৰ্ণমেণ্ট স্কুলত ছাত্ৰসকলে পঢ়িবৰ বাবে পৰ্যাপ্ত চিট নোহোৱা হ'ল শিক্ষকৰো অভাৱ হ'ল সেই সময়তে নগাঁৱৰ ৰাইজে বিকল্প এখন বিদ্যালয়ৰ কথা চিন্তা কৰিলে আৰু ইয়াৰ ফলশ্ৰুতিতে 1916 চনৰ 1 মাৰ্চত সেই সময়ৰ নগাঁও জিলাৰ মাননীয় উপায়ুক্ত শুভ দিনটোত আমাৰ বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ক বিদ্যালয়ৰ পতাকা উত্তোলন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। চনৰ 1 মাৰ্চত প্ৰতিষ্ঠা হোৱা দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে আজি 107 বছৰত ভৰি দিলে। এই বিদ্যালয়খন প্ৰতিষ্ঠা কালৰ পৰাই আজিলৈকে যিসকল মহান ব্যক্তিয়ে অমূল্য সময় অমূল্য ত্যাগ স্বীকাৰ কৰিছিলে পতাকা উত্তোলন স্থলীৰ পৰাই তেওঁলোকলৈ মই সহস্ৰ প্ৰণিপাত জনাইছোঁ। যিসকল বৰ্তমান স্বৰ্গগামী হৈছে তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। প্ৰতিষ্ঠা কালৰ পৰাই আজিলৈকে এই বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন কোণত নিজকে প্ৰতিষ্ঠা কৰিছে। আজি উপস্থিত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক মই আহ্বান জনাইছোঁ তোমালোকেও যাতে এনেধৰণে আগৰ ছাত্ৰ ছাত্ৰীসকললৈ অধ্যয়নমুক্ত হৈ নিজকে প্ৰতিষ্ঠা কৰি 1915 চনত আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। প্ৰথমতে যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়া বিদ্যালয়ৰ গৃহ নাছিল। আমাৰ নগাঁৱৰ ঐতিহ্যমণ্ডিত নাট্য মন্দিৰত ভদ্ৰেশ্বৰ বৰুৱা, বৃন্দাবন চন্দ্ৰ গোস্বামী, বিষ্ণুচৰণ বৰা, পণ্ডিত কনক চন্দ্ৰ শৰ্মা প্ৰমুখ্যে নগাঁওবাসীয়ে এখন বিদ্যালয়ৰ অভাৱ অনুভৱ কৰাত এই ঐতিহ্যমণ্ডিত নাট্য মন্দিৰতেই প্ৰথম ক্লাছ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত আমাৰ নগাঁও জিলাৰ উপায়ুক্ত সেই সময়ৰ জেমছ আলেকজেণ্ডাৰ ডচনক সেইসকল পুৰোধা ব্যক্তিয়ে সাক্ষাৎ কৰি বিদ্যালয়খনৰ সুপ্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ পৰা মাটি অনুদান বিচাৰিছিল আৰু তেওঁলোকৰ কথাত জেমছ আলেকজেণ্ডাৰ ডচনে অতি সুখী হৈছিল আৰু তেওঁ আমাৰ যে এতিয়া নৰ্মাল স্কুল আছে দৰ্শন ফিল্ডখন আছে সেই গোটেই মাটিখিনি দৰ্শন স্কুলৰ নামত আৱৰ্তন কৰিছিল। প্ৰথমতে আমাৰ স্কুলখন এম ই স্কুল হিচাপে প্ৰতিষ্ঠা হৈছিল, মধ্য ইংৰাজী বিদ্যালয় হিচাপে প্ৰতিষ্ঠা হৈছিল। যেতিয়া দৰ্শন চাহাবে মাটি আৰু ঘৰ স্কুলখনৰ কাৰণে বনাই দিছিল তেতিয়া নগাঁওবাসীয়ে তেওঁক কৃতজ্ঞতা জনাবৰ কাৰণে তেওঁৰ নামেৰে দৰ্শন স্কুলখন প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে আমাৰ স্কুলখনৰ নাম দৰ্শন স্কুল হৈ গ'ল।
এতিয়া এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দৰ্শন চাহাবৰ যি অৰিহণা, সেই অৰিহণাৰ কথা সেই সময়ৰ নগাঁওবাসীয়ে পাহৰা নাছিল আৰু তেওঁৰ নামত স্কুলখন উৎসৰ্গা কৰিছিল। আৰু পৰৱৰ্তী সময়ত আমিও তেওঁক সন্মান জনাবৰ কাৰণে তেখেতৰ এটা অবক্ষ মূৰ্তি দৰ্শনৰ চৌহদত প্ৰতিষ্ঠা কৰিছোঁ। সেইকাৰণে তেওঁলোক যেনেধৰণে আগৰ আমাৰ পুৰুধা ব্যক্তিসকল যেনেধৰণে এটা আমাৰ পৰা হাত চাপৰি যোগ্য, একেধৰণে আমিও দৰ্শন চাহাবৰ স্মৰণ কৰিবৰ কাৰণে তেখেতৰ আবক্ষ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। তেখেতে অসহযোগ আন্দোলনত আমাৰ নগাঁৱৰ হৈ অংশগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। এই স্বাধীনতা সংগ্ৰামীৰ নেতৃত্বতেই আমাৰ বিদ্যালয় গঢ় লৈ উঠিছিল। আৰু পৰৱৰ্তী সময়ত তোমালোকে জানা যে আমাৰ বিদ্যালয়ৰ পৰা বহু স্বাধীনতা সংগ্ৰামী ওলাইছিল, ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি আমাৰ মাতৃভূমিক উদ্ধাৰ কৰিছিল ব্ৰিটিছৰ কবলৰ পৰা। সেইকাৰণে মই সকলোৰে নাম ল'ব ইয়াত বিচৰা নাই, কিন্তু বিশেষ ব্যক্তি দুজন, এজন হৈছে লক্ষ্মীপ্ৰসাদ গোস্বামী আৰু এজন হৈছে মহেন্দ্ৰ হাজৰিকা। এই দুজন ব্যক্তিক অসমৰ সকলো মানুহে চিনি পায়। তেখেতলোকে স্বাধীনতা সংগ্ৰামত অহেক অংশগ্ৰহণ কৰি আমাৰ মাতৃভূমিক উদ্ধাৰ কৰিছে। আৰু পৰৱৰ্তী সময়ত লক্ষ্মীপ্ৰসাদ গোস্বামী আৰু মহেন্দ্ৰ হাজৰিকা এই দুজন প্ৰাক্তন দৰ্শনীয়ানে অসম মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। আজি এই পবিত্ৰ ক্ষণত মই আমাৰ বিদ্যালয়ৰ পৰা যিসকল প্ৰাক্তন ছাত্ৰই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আমাক আজি মুক্ত বায়ু সেৱন কৰিবৰ কাৰণে সুবিধা কৰি দিলে, তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ইয়াৰ পৰা আমাৰ বিদ্যালয়ৰ পৰা বহু সময়ত ভাল ভাল খেলুৱৈ আমি জন্ম দিব পাৰিছোঁ। গগন চাংমা ছাৰৰ নেতৃত্বত আমাৰ বিদ্যালয়ে হকী খেলত, ভলীবল খেলত, বাস্কেটবল খেলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু কেৰম খেলতো কিন্তু আমাৰ বিদ্যালয়ৰ প্ৰাক্তন দৰ্শনীয়ানে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এইজনে সেইজন আপোনালোকে চাইছেই জেমছ আলেকজেণ্ডাৰ ডজন, আৰু তেখেতৰ নামতে এই বিদ্যালয়খন পিছত স্থাপিত কৰা হৈছে। আৰু তেখেতৰ এই মহান ব্যক্তিজনৰ কাৰণে আজি এইখন বিদ্যালয়ত 107 বছৰ সম্পূৰ্ণ হৈছে। আৰু ইয়াৰ আগতে এই 100 বছৰীয়া যোনটো উদযাপন সেইটো কৰিছিলে। চ' মই দেখুৱাইছোঁ আপোনালোকক, আৰু ছাৰসকলৰ বহুমূলীয়া বক্তব্য, ইয়াৰ ইতিহাস ছাৰসকলে ভালকৈ বুজাই কৈছে। চ' তাক মই দেখুৱাইছোঁ। আৰু বিদ্যালয়ৰ পৰিৱেশটো আপোনালোকক সঁচাকৈ কি ক'ব লাগিব, আৰু প্ৰিন্সিপালজন ইয়াৰ যে একদম সঁচাকৈ বহুত মানে কথাৰে আমি কৈ শেষ কৰিব নোৱাৰি এনেকুৱা আমাৰ প্ৰিন্সিপাল এজন পাইছোঁ। আৰু আমি নিজকে আই এম প্ৰাউড অফ আই এম দৰ্শনীয়ান। চ' ভেৰি হেপী টুডে। চ' মই দেখুৱাম প্ৰিন্সিপালৰ ৰুম হয়। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. আৰু মই আটাইতকৈ এটা ভাল বস্তু যোনটো মানে ফ'কাছ হয়
চবেই মানে এইটো সকলোৰে মনত কুৱেশ্যন আহি থাকে এইটো কি চ' আপোনালোকে এইটো চাব পাৰিছে কিবা গোল গোল হয় কি আপোনালোকে জানেনে ইয়াত মানে একচুৱেলি প্লে'গ্ৰাউণ্ড বুলি কোৱা হয় আৰু ইয়াত মানে চবেই যেতিয়া প্ৰাৰ্থনা লাইন পতা হয় তেতিয়া চবেই মানে একে অলপ সময়ৰ ভিতৰত মানে চবেই নিজৰ নিজৰ ঠাই লৈ লৈ এজনে এটা এটা কৰি ঠাই পায় আৰু এইটো যে একচুৱেলি পকাকৈ বনোৱা হৈছে আৰু এইটোৰ আঁৰত আছে আমাৰ প্ৰিন্সিপাল ছাৰ যিহেতু টকা দিছে কিন্তু ইয়াৰ প্লেনটো কৰিছে এজন ছাৰ হয় মই তাক দেখুৱাইছিলোঁ অথনি যোনটো দীপকলাল কাহাৰ আছিলে ইয়াৰে আগৰে ছাত্ৰ আছিলে তেখেতৰ জৰিয়তে এইটো কাম হৈছে আৰু মই ক্লাছ ৰুমকেইটা চব দেখুৱাইছোঁ আপোনালোকক ক্লাছ ৰুমকেইটা আকৌ ভিতৰত দেখুৱাইছোঁ আৰু আপোনালোকে যিমান চাব পাৰিব চব মানে CCTV এইটো যি চাই আছে এইটো মানে টিচাৰসকলৰ লিষ্ট যিমান মানে টিচাৰ আছে চব টিচাৰৰ মানে ইয়াতে নাম লিখা আছে আৰু ইয়াত আপোনালোকক কৈ দিছোঁ মই ক্লাছ 5ৰ পৰা একদম 12লৈকে আছে হলটো আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত যিমান য'তে চাব আপোনালোকে CCTV কেমেৰা চাবই পাৰিব আৰু ইয়াত হলটো চাব পাৰিছে আপোনালোকে সম্পূৰ্ণ ডাঙৰ হল হয় বহুত ডাঙৰ হল হয় চ' আজি যিহেতু স্কুল বন্ধ আছে সেইটো কাৰণে ষ্টুডেণ্ট নাই যদিও অলপ কমকৈ আহিছে কিবা কাৰণত আৰু আমাৰ বিশেষকৈ ছায়েন্সৰ কেইটাক মাতিছে till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. চব মানে চাব পাৰিছে এইটো আমাৰ ফাৰ্ষ্ট ইয়াৰ ক্লাছৰুম হয় মই ক্লাছৰ ভিতৰত দেখি আছোঁ চবেই পঢ়াত ব্যস্ত হৈ আছে চ' গাইছ মই এইটো আপোনাৰ ফিজিক্সৰ লেবৰেটৰীটো দেখুৱাই দি আছোঁ ফিজিক্সৰ এইটো লেবৰেটৰী হয় আমাৰ দৰ্শনৰ চ' কি কোৱালিটি ক'ব আপুনি মানে চব পোৱা যাব এইটো চাই যাম ৱাও এইটো আমাৰ ফিজিক্সৰ লেবৰেটৰী হয় আৰু চবতে মানে যিকোনো সুবিধা লাগে আপোনাক মই কেমেষ্ট্ৰিটো দেখুৱাই দি আছোঁ কেমেষ্ট্ৰি লেব চ' আপোনালোকে চাব পাৰিছে কেমেষ্ট্ৰি লেব হয় এইটো চ' দেখুৱালোঁ দিনৰ ভাগত এতিয়া দেখুৱাই আছোঁ ৰাতিৰ ভাগত আমি সকলোৱে কেণ্ডেল জ্বলালোঁ কেণ্ডেল জ্বলাই পেলাই আৰু স্মৰণ কৰিলোঁ সেই সকল মহান ব্যক্তিসকলক আৰু এনেকেই ভিডিঅ'টো সামৰিছোঁ চ' আকৌ লগ পাম আৰু এটা ভিডিঅ'